হেল্ল' গাইছ, নিশ্চয় সকলোৱে ভালে আছে। যিহেতু লকডাউনৰ বতৰ, সকলো ঘৰতে আছে, ময়ো ঘৰতে আছোঁ। যিহেতু নিজেও জীয়াই থাকিব লাগিব, আনকো জীয়াই ৰাখিব লাগিব, সেইকাৰণে মই ক'ব বিচাৰোঁ যে এইবাৰ বিহুত আপোনালোকৰ কোনো ধৰণৰ অনুষ্ঠানত বৰঙণি দিব লগা হোৱা নাই। সেইকাৰণে আপোনালোকৰ যি সাঁচতীয়া ধন নাইবা দৰমহা টকাৰে যি ওচৰ চুবুৰীয়া দৰিদ্ৰ লোক আছে তেওঁলোকক যেনেধৰণে এনেধৰণৰ চাউল 5 কেজি দিয়ক, লগত 1 কেজি দালি, 1 কেজি চেনি, 2 কেজি আলু আৰু এটা চাহপাতৰ পেকেট, লগতে এটা বিস্কুটৰ পেকেট দিয়ক। বিহু বুলি দিয়ক, কাৰণ বিহুটো সকলোৰে বাবে সমান। আপুনি যেনেধৰণে চলিব তেনেধৰণে তেওঁলোককো আপুনি চলাবৰ কাৰণে যত্ন কৰক। যিহেতু এতিয়া লকডাউনৰ বতৰ, কাৰণ তেওঁলোকৰ কোনো ধৰণৰ উপাৰ্জন কৰিব পৰা পথ নাই। সেইকাৰণে আপুনি যিখিনি সামগ্ৰী দিব সেইখিনি আপুনি বিহুৱান হিচাপে দিয়ক আৰু তেওঁলোকেও বিহুৱান হিচাপে গ্ৰহণ কৰিব বুলি মই ভাবোঁ। মোৰ অসমবাসী ৰাইজলৈ এটাই অনুৰোধ যে সকলোৱে ঘৰতে থাকক, সুৰক্ষিত থাকক। চৰকাৰে যি নীতি নিয়ম বান্ধি দিছে সেই নীতি নিয়ম সকলোৱে মানি চলক। হাত দুখনৰ লগতে আপোনাৰ শৰীৰটো চাফা কৰি ৰাখক, তেতিয়াহে আপুনি বীজাণুৰ পৰা মুক্ত হ'ব বুলি মই ভাবোঁ। ধন্যবাদ। জয় আই অসম।